ষ্টেচনৰ নজৰাটো দেখাই দিছোঁ। মই দুলীয়াজান ষ্টেচনত আছোঁ এতিয়া বৰ্তমান। এই মোৰ লাগেজ। তাৰমানে এতিয়া ইতিমধ্যে আমাৰ যাবলৈ হৈ গ'ল আৰু অলপ দেৰি পিছত আমাৰ গুৱাহাটী ট্ৰেইন আছে। গুৱাহাটীৰ পিছত আমাৰ গুজৰাটৰ ট্ৰেইন থাকিব আৰু বেয়াও লাগিছে কাৰণ অসমেৰি যাবলৈ লৈছোঁ। কিমান দিন লাগিব নাজানো, আকৌ ঘূৰি আহিব পাৰিম কেতিয়া আহিম। মাইনা আৰু সি তাৰি সেই তাত উঠি গ'ল। কেনেকুৱা লাগিছে মই যাবলৈ ওলাইছোঁ। বহুত ভাল পাইছে, বহুত ভাল পাইছে মই যাবলৈ লৈছোঁ। মোৰ বেয়া লাগিছিলে যেতিয়া ঘৰৰ পৰা ওলাইছোঁ, কিন্তু মই মানে মাহঁতে কান্দিব বুলি মই মানে একদম কণ্ট্ৰলত আছোঁ। মায়ে কান্দিলে অঁ মা চকুত ভুল ভালে হ'লেই। চ' এনেকুৱা লাগে আৰু কি কৰিম আৰু যাবতো লাগিব। এই সিহঁতি উঠি মেলি আহিলে এতিয়া মই অভিক ঘটিম। কেনেকুৱা লাগিছে মই যাবলৈ লৈছোঁ ইমান দূৰ, বহুত ভাল লাগিছে। অভিজ্ঞতা মই কেনেকুৱা মই যাব লৈছোঁ কেনেকুৱা লাগিছে, ই কৈছে বহুত ভাল লাগিছে ন। চ' আমাৰ ট্ৰেইন আহিব টাইম আছে, তাৰ উঠাৰ পিছত আকৌ লগ পাম। मोबाइल चार्ज पूरा কি কৰিলি যোৱাই নাই। এখন ট্ৰেইন এতিয়া যাবগৈ, আমি গুৱাহাটীত নামিলোঁ। গুৱাহাটীত কামাখ্যাত নামিলোঁ, কামাখ্যা লিখা আছে। চ' অলপ পাছত এখনো যাবগৈ, তাৰপিছতে গুজৰাটৰ ট্ৰেইন আছে। বাই বাই। আমাৰ গাড়ী গুচি গ'ল। চবাকেইটা চাই দিলে এনেকুৱা লাগে আমিয়ে গৈ আছোঁ গুৱাহাটীত নামিলোঁ আৰু এই খালী ষ্টেচনত আমি এটলিষ্ট 2-3 ঘণ্টালৈকে বহিম আৰু তাৰপিছত আকৌ 3 দিন যাম। বিৰাটেই অশান্তি। মই গৈ লগে লগে পোৱাটো ভাল লাগে, এই গৈ থকা কামটো বহুত বেয়া লাগে। আৰু একো এতিয়ালৈকে আমি ব্ৰেকফাষ্ট কৰা নাই, মাইনাইটো একোৱেই কৰা নাই। আমি অলপ চলপ খালোঁ আৰু নাখালোঁ। আৰু 11টামান বজাত যাম। আমি 11টা বজাত ফুৰিব গৈছোঁ, টেনশ্যন নাই। চ' এতিয়া আৰু অকলে অকলে বহি থাকিম। অলপ দেৰি বহিম, অলপ দেৰি লেকচাৰ মাৰিম। একোৱেই নাই ক'বলৈ, মুঠতে বহুত টায়াৰ্ড লাগিছে, গা চা ধোৱা নাই। আমাৰ লাগেজো এগালমান আছে, চাওকচোন ইমান গাল লাগেজ আছে আমাৰ। এতিয়া খুলি আহিছে, অথনিৰ পৰা খুলি বিচাৰিও নাপালোঁ। হা কিবা কৰি ভৰোৱা আৰু আমি আজি প্লেটফৰ্মত গা ধুম। আকৌ আমি আজি প্লেটফৰ্মত গা ধুম, এটা নিউ এক্সপিৰিয়েঞ্চ। মাইনে ধুব প্ৰথম, তাৰপিছত মই ধুম। গামোচা লৈ আছোঁ, লেতেৰা কৰিবই আৰু। সেয়া মাইনাই গা ধুব লৈছে আৰু মাইনাক গেটা পেটো হৈ গ'ল। প্লেটফৰ্ম প্ৰথম অকণমান অকণমানকৈ উলিয়াই ওপৰলৈ লৈ যাম। অঁ
বাছ চিষ্টেম ৰহ পানী মানে ইমানেই উঠে মোৰ কেমেৰাত পৰি যাব পাৰে অঁ বাছ এতিয়া ধু চাবোনটো ইয়াৰ ভিতৰত ধবি ইয়াৰ ভিতৰত ঠিক আছে ৰঙা পানীত ৰঙা নিছ অলপ কিমান আৰু ইয়াতকৈ ভাল পাম বাৰু ভাবি মই কথা এটা শ্বেয়াৰ কৰিম ভাবিছোঁ ষ্টেচনৰ মানুহৰ লগত 5 টকা যে মুঠতে ল'লে মই এই কথাটো বুজি নাপালোঁ যে ইয়াত ষ্টেচনত লেট্ৰিন কৰিবলৈ এটকা লৈছে আৰু টয়লেট কৰিবলৈ 5 টকা লৈছে তো ঘাপলা কৰিব পাৰি ন ঘাপলা কৰিব পাৰি 5 টকা বচাবৰ কাৰণে কিন্তু আমি খৰচ কৰি থৈ আহিলোঁ অলৰেডি আৰু আমি এতিয়া বহুত গৰমত এনেকৈ বহি আছোঁ 3টা প্ৰাণী একেবাৰে দুখত আৰু আমাৰ এনেকৈ কাপোৰ গামোচা ট্ৰেইনতে প্লেটফৰ্মত থাকি ভালেই লাগে দেই লাইফটো ভালেই প্লেটফৰ্মত কেলৈ এনেই ঘৰ বনাওঁ আমি চ' আমাৰ ট্ৰেইন বহুত টাইম আছে এতিয়া ইয়াতে এনেকৈ এনজয় কৰিম অলপ দেৰি এনেকৈ কৰি ডান্স চান্সকে কৰোঁ নেকি ৰিলচ বনাওঁ ইমান দেৰি এইফালে চা টিকনি ওলাই গৈছে আৰু 2 দিন তেনেকৈ উঠি গৈ থাকিবলৈ পাৰিম এতিয়া আমি গম নাপাওঁ আমাৰ এইটো প্লেটফৰ্মত আছে নে আমাৰ ফ্ৰণ্টৰ প্লেটফৰ্ম সেইটো এটা আছে তাতো আহিব পাৰে আমি 10টা বজাত গম পাম যে আহিব ন আমি দৌৰ মাৰিব লাগিব বেগে চেগে এনেকৈ কোনে কথা পাতে মোবাইলটো চাৰ্জত লগাই লৈ কথা পাতি আছে ফুটি যাব বাবে আহিব এতিয়া নিউ বঙাইগাঁৱৰ পৰা অলপ মানুহ আহিব ভাল লাগিব কি কৈছা বেলুন ফুটাই কি ল'লা আৰু মানে নিউ টকীয়া লৈ ল'লে আছে কমফৰ্টেবল তুমি লৈছো আকৌ বাবু কমফৰ্টেবল হয়নে মাইনাৰটো কমফৰ্টেবল আছে টমেটো হটৰ পৰা কেনেকুৱা আছে টেষ্ট কেনেকুৱা আছে টেষ্ট খুৱাই নাই জলদি খা গুচাই দিয়াই নাই